নমস্কাৰ, এএছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি ভাৰতীয় সংবিধান সম্পৰ্কে পাৰ্ট 4 আলোচনা কৰিম। আগৰ ভিডিঅ'ত পাৰ্ট 1, 2 আৰু 3 আলোচনা কৰিছোঁ। যদি আপোনালোকে দেখা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিব। বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ভোটদানৰ বয়স 21 বছৰৰ সলনি 18 বছৰ কৰা হয়? এনচাৰটো হ'ব 1989 চনৰ 61 নং সংশোধনী। কুৱেশ্যন নম্বৰ 2, ডক্টৰ ভীমৰাও আম্বেদকাৰ সংবিধানৰ আত্মা বুলি কিহৰ কথা কৈছিল? এনচাৰটো হ'ব সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদক সংবিধানৰ আত্মা বুলি কোৱা হয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব অনুচ্ছেদ 32। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক ৰাজনৈতিক জন্মপত্ৰিকা বুলি কোনে কৈছিল? এনচাৰটো হ'ব K.M. মুন্সী। কুৱেশ্যন নম্বৰ 5, গণতান্ত্ৰিক শব্দৰ অৰ্থ কি? এনচাৰটো হ'ব সকলো লোকৰ চৰকাৰ। কুৱেশ্যন নম্বৰ 6, গণৰাজ্য শব্দৰ অৰ্থ কি? এনচাৰটো হ'ব নিৰ্বাচিত মুৰব্বী। কুৱেশ্যন নম্বৰ 7, সংবিধানত কোনে স্বাক্ষৰ প্ৰদান কৰিছিল? এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, খচৰা সংবিধান কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 9, সংবিধানৰ কোনটো অংশক ভাৰতীয় মেগনা কাৰ্টা বুলি জনা যায়? এনচাৰটো হ'ব তৃতীয় অংশক। কুৱেশ্যন নম্বৰ 10, দিল্লীক দেশৰ ৰাজধানী হিচাপে সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে কৰা হয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব সংবিধানৰ 69 নং সংশোধনী। নেক্সট কুৱেশ্যন, কোন দেশৰ সংবিধান কঠিন? এনচাৰটো হ'ব আমেৰিকা। কুৱেশ্যন নম্বৰ 12, কোন দেশৰ সংবিধান শিথিল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব ইংলেণ্ড। কুৱেশ্যন নম্বৰ 13, মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অধ্যায়ত সন্নিৱিষ্ট কৰা আছে? এনচাৰটো হ'ব তৃতীয় অধ্যায়ত। কুৱেশ্যন নম্বৰ 14, মূল সংবিধানত কেইটা মৌলিক অধিকাৰ আছিল? এনচাৰটো হ'ব 7টা, কিন্তু বৰ্তমান 6টা আছে। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছে? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব 1978 চনৰ 44তম সংশোধনী। কুৱেশ্যন নম্বৰ 16, বৰ্তমান সম্পত্তিৰ অধিকাৰটো কি অধিকাৰ? এনচাৰটো হ'ব সাধাৰণ অধিকাৰ বা বৈধ অধিকাৰ। কুৱেশ্যন নম্বৰ 17, মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ বৰ্ণনা কৰা আছে? এনচাৰটো হ'ব 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ। কুৱেশ্যন নম্বৰ 18, সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ সংবিধানত স্থান দিয়া হৈছে? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব 42তম সংশোধনী। কুৱেশ্যন নম্বৰ 19, সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা আছে? এনচাৰটো হ'ব 4ৰ্থ অধ্যায়ৰ 49 ক অনুচ্ছেদত। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি শিশুক শিক্ষাদান কৰাটো মৌলিক কৰ্তব্য হিচাপে গণ্য কৰা হয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব 86তম সংশোধনী। এইটো ভিডিঅ'ত এইখিনিয়েই। নেক্সট ভিডিঅ'ত সংবিধান সম্পৰ্কে পাৰ্ট 5 আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।